কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভাল। সেইবাবে অকণমান ফুৰিবলৈ ওলাই আহিলোঁ। ক'ত আহিছোঁ, কিয় আহিছোঁ সকলোবিলাক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। আহি ওলালোঁ আৰু আজি আহি আছোঁ মানে শিৱসাগৰত লগৰজনীৰ লগত আহিছোঁ। অকণমান আজি ফুৰিবলৈ কালি আহিলোঁ, কিন্তু কালি ভিডিঅ' কৰা নহ'ল বাবে আজিয়েই আৰম্ভ কৰি দিলোঁ মোৰ ভিডিঅ'টো। আৰু এতিয়া অকণমান ফুৰিবলৈ বুলি ওলাই গৈ আছোঁ আমি। এই ঠাইকণ নাম কি কৰিছিলে, চুমপুৰা তিনিআলি, চুমপুৰা। হঠাৎ এই ঠাইকণত ৰখিব লগা হ'ল, মানে ইয়াতে আছে বোলে কাৰেংঘৰ। মই বাৰু দেখা নাই পিছে কাৰেংঘৰ চোৱা আজি সৌভাগ্য নহ'ল মোৰ। নেক্সট কেতিয়াবা আহিলে চাম। বিশেষ আজি দিনটো কি চাব পাৰোঁ চাওঁচোন, আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক, অকণমান আপোনালোককো দেখাম। আৰু এতিয়া আমি আহি আছোঁ জেগাখিনি নামদাং গোহাঁইগাঁৱত গৈ আছোঁ। আৰু কিয় গৈ আছোঁ, কাৰ ঘৰত গৈ আছোঁ সিমানখিনি দেখাব নোৱাৰিলোঁ। বাকী ফুৰাখিনি আপোনালোকক কিন্তু বিন্দাছ দেখাম মই। চাই থাকক মোৰ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে। আশা কৰিছোঁ ভাল পাব ভিডিঅ'টো চাই। বিশেষ মই তেনেকৈ ভিডিঅ' বনাব নাজানো। আৰু এইখিনিতে ইণ্টাৰেষ্টিং কথা, এইখনেই হৈছে জেৰেঙা পথাৰ, য'ত জয়মতীক শাস্তি দিছিলে কটকৰা গছত বান্ধি। এইখন পথাৰেই হ'ল জেৰেঙা পথাৰ। আৰু আমি পাৰ হৈ আহিলোঁ জয়দৌল। আজি সেইবিলাক ফুৰিব নাযাওঁ, ক'ত যাওঁ আপোনালোকক দেখাই থাকোঁ ভিডিঅ'টো। আৰু এইখনেই হ'ল দিখৌ নৈ। আৰু এনেওতো দলং দেখিয়ে আছোঁ যিহেতু ধেমাজি ছোৱালী, কিন্তু এই সৰুৰ পৰা শুনি থকা নামবোৰ মানে দিখৌ, জাঁজি এইবিলাক নৈবিলাক চাব মন যায়, সেইবাবে অকণমান আপোনালোকক দেখালোঁ। আৰু এই ৰাস্তাত গৰু কিন্তু তামাম আছে দেই। য'ত গৈ আছোঁ তাত পোৱাগৈ নাই, কিন্তু গৰু সংখ্যা নকওঁ আৰু এতিয়া আহি আছোঁ আমি। আপোনালোকে চাওক, বহুত পানী হৈছে, দিখৌ নৈখন বাঢ়িছে নেকি, সেইবাবে চাওকচোন ভিডিঅ'টো, আপোনালোকে ভাল পাব চাই। বৰ্তমান আমি য'লৈ আহিছিলোঁ সেইফালে এইখন গেটেই সোমাই যায়। বাকী য'ত গৈছিলোঁ সেয়া ভিডিঅ' কৰা নহ'ল। এতিয়া উভতি আহিলোঁ। উভতি আহোঁতে এইফালে নামদাং শিলৰ সাঁকো, গম পায় নহয়। এয়াই চাওক শিলৰ সাঁকো। মই আজি মানে বুজাব নোৱাৰা এটা ভাষা, শিলৰ সাঁকো ওপৰে মই পাৰ হৈছোঁ। তাহানি ব্ৰিটিছৰ দিনৰ, মই আশাই কৰা নাছিলোঁ ইমানখিনি চাব পাৰিম বুলি। যিয়ে নহওক, মানে ইমান সোনকালে চাবলৈতো এইটোও পাৰিম, যিয়ে নহওক ইমান সোনকালে পাৰিম বুলি ভবা নাছিলোঁ। ভাগ্যত মিলিলে আৰু চাই আহিলোঁ শিলৰ সাঁকো। কিন্তু নামি মেলি চোৱাৰ সৌভাগ্য নহ'ল। কেতিয়াবা আকৌ আহিম আৰু চাবলৈ, শিৱসাগৰ ফুৰিবলৈ। আজি এইখিনিকে ফুৰি মনটোত শান্তি ল'লোঁ বুলি ক'ব লাগিব নিশ্চয়কৈ। আৰু এতিয়া মই ইয়াত কি আছে নাজানো, কিন্তু বিৰাট ধুনীয়া দেখিলোঁ। জয়মতীৰ কিবা বুলি লিখা আছিলে, উদ্যান বুলি এখন। চাওকচোন বৰ ধুনীয়া। সেইবাবে অকণমান ভিডিঅ' মানে কৰি ৰাখিলোঁ আপোনালোককো দেখাম বুলি। আপোনালোকে শিৱসাগৰৰ ফালৰ হ'লে মানে চিনি পাবই এইবিলাক জেগা, কিন্তু মইহে তেনেকৈ চিনি পোৱা নাছিলোঁ। আৰু এয়াই হ'ল জয়দৌল বোলে। জয়দৌলত আহিম, জয়সাগৰ পুখুৰী চাম, জয়দৌল মানে এইখিনিও ফুৰিম, কিন্তু এতিয়া সেইকণ সৌভাগ্য নহ'ল। এতিয়া আহিলোঁ ৰংঘৰ বাকৰি। ৰংঘৰৰ বাকৰিত সোমোৱাৰো সৌভাগ্য নহ'ল। বাহিৰৰ পৰাই অকণমান চালোঁ আৰু চাই ভিডিঅ' কৰিলোঁ, দুকপিমান ফটো উঠিলোঁ। মানে সোমাবলৈ কিনো চাম বুলি ভাবিলোঁ, একো দেখা নাপালোঁ। মানে ভিতৰখন ইফালৰ পৰা সিফালে দেখিলোঁৱে অলৰেডি, সেইবাবেই আৰু বেছি মন নগ'ল চাবলৈ। তাৰপিছত এতিয়া মানে ইয়াৰ পৰা যাওঁকৈ আকৌ উভতি আহি এইফালে এই ৰোডটোৱেদি তলাতল ঘৰ আহি আছে। তলাতল ঘৰ চাবৰ কাৰণে আৰু সঁচাকৈ বহুত এক্সাইটেড। ফাৰ্ষ্ট টাইম চাম যিহেতু, চোৱাবোৰ কাৰণে ইমান ইণ্টাৰেষ্টিং নহ'ব ভিডিঅ'টো মই জানো, যিসকলে চাইছেই। আৰু যিসকলে চোৱা নাই সেইসকলৰ বাবে সঁচাকৈয়ে ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। মই যিকণ পাৰিছোঁ সেইকণেই দেখাইছোঁ, মই যিকণ চাইছোঁ। এই আৰু আগতে বন্ধুক থয় নেকি বুলিহে ক'লে। এই ৰাস্তাটোৱে আহোঁতেই পিনে দেখি পায় অকণমানকৈ। মই দেখিয়ে যে কিমান মনটো ভাল লাগিছে। সেই কিতাপত দেখি থকা, টিভিত দেখি থকা তলাতল ঘৰ, ৰংঘৰ আজি নিজ চকুৱে চাব পাৰিছোঁ। সঁচাকৈ বহুত ভাল লাগিছে। সেইবাবে আপোনালোককো দেখাইছোঁ। খং নকৰি মোৰ ভিডিঅ'টো চাওকচোন, বহুত ৰিকুৱেষ্ট কৰিছোঁ আপোনালোককো।
আৰু আহক আপোনালোকেও চাবলৈ। এতিয়াও যদি কোনোবা চোৱা নাই, মই জানো মোৰ দৰে হয়তো এতিয়াও বহুত আছে যিসকলে চাবলৈ অহা নাই, আৰু বহুত আছে এনেকুৱা যিসকলে চাই আছে। তেওঁলোকে ইগন'ৰ কৰক, আৰু যিসকলে চোৱা নাই তেওঁলোকেহে ভিডিঅ'টো চাওক। যিসকলে চাইছে তেওঁলোকে ইগন'ৰ কৰি দিয়ক, মই বেয়া নাপাওঁ। আৰু এয়া গাড়ীৰ ভিতৰৰ পৰা নামি টিকলি মাইনাজনী দেখিছে নহয়, এয়া আপা ছোৱালী, আৰু পিছফালে গৰিমা। সেয়া আমি আহি আছোঁ, আৰু আহিয়ে টিকেট কৰি মেলি সোমালোহি তলাতল ঘৰত। কি দেখিলোঁ, সঁচাকৈ এক্সাইটেডখিনি বেলেগ আছিলে। তেনেকৈ এইবিলাক অকণমান দ হয় বাৰু জেগাবোৰ। আমাৰ ধেমাজি চাইডে ধেমাজি নিচিনাই বুলি ক'ব পাৰি জেগাবোৰ। আৰু এয়া উঠি আহিলোঁ, আৰু আহি সঁচাকৈ ইমান ঠাণ্ডা পৰিৱেশ, ইমান মানে শান্তি পৰিৱেশ, বাপৰে মই বুজাবও নোৱাৰোঁ, ইমান ভাল লাগিলে গৈ। আৰু ইয়াতে অকণমান সোমালোঁ, ক'ত কি আছিলে ইমান ভালকৈ একোৱেই নাজানো। এইভাগে আৰু ঘূৰি ফুৰিছোঁ চাবৰ কাৰণে। ইফালে অকণমান গৈছোঁ, সিফালে অকণমান গৈছোঁ, ইফালে ভিডিঅ' কৰিছোঁ, ইফালে মানে কি চাওঁ কি নাচাওঁ এনেকুৱা লাগিছে। আৰু এইবিলাকো চাইছোঁ। ইয়াত চাগে কিবা মূৰ্তি আছিলে, কিবাকিবি আছিলে চাগে। অকণমান চালোঁ সোমাই মেলি, আৰু ভিডিঅ' কৰিলোঁ আপোনালোকৰ বাবে। চাওকচোন, আপোনালোকো ভাল পাব ভিডিঅ'টো চাই। তাৰপিছত ওলাই আহিলোঁ আৰু দেই, বিশেষ একো এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ